खुलुमबाय स्टुडियो आं रमन बसुमतारी आरो बे समाव तामुलपुरनिफ्राय मोनसे गिदिर रादाब तामुलपुर सावस्रि मिरुआव दुंहाव थासारि तामुलपुराव सावस्रि बिफाननि सांग्रांथि गैयै थासारि सावस्रि मिरुआव थानाय बेरामिफोरनो एक्सपायार जानाय थामहिनबा सोलियै मुलिफोरखौ दौनायनि हेंथायै गोख्रों अजद रायजो राजाफोरनि सासे 9 बोसोर बैसोनि फरायसाया एक्सपायार जानाय मुलि मोनजानायनि जाहोनाव गोब्राब थासारियाव गोग्लैदों तामुलपुरनि गान्धीबारि माइनर गुदि सावस्रि मिरुआव जादों बे सांग्रांथि गैयै जाथाय बिनि अनगायैबो सावस्रि मिरुआव मावफारियाफोरा रां जाख्ल'नायनि गोख्रों अजद रायजो राजाफोरनि लोगोसे जायगानि सुबुंफोरा अजद होनाय बायदिब्ला जोनोम फोरमानलाइनि मुंफोरनि थाखाय गोबां रां लानाय जादों होनना अजद होयो मावफारियाफोरनि सायाव गान्धीबारि क्षुद्र प्राथमिक স্বাস্থ্য কেন্দ্ৰত যোৱাকালি হোৱা এটা ঘটনাই এজন ছাত্ৰৰ যি বেমাৰৰ ফলত এই চিকিৎসালয়ত আহি চিকিৎসা কৰিবলৈ আহিছিল তাৰ ফলত ইয়াৰ বিষয়াই মেদ উকলা যি ঔষধ ছাত্ৰজনক দিয়ে তাৰ ফলত ছাত্ৰজন বৰ্তমান সময়ত অসুস্থ হৈ আছে আমি ছাত্ৰ সন্থাই এই কথা গম পাই আহি বিষয়াসকলৰ পৰা গম পাওঁ যে মেদ উকলা ঔষধ বহুতোকে প্ৰদান কৰিছে তাৰ ফলত অঞ্চলটোত ব্যাপক অনিয়ম হোৱা দেখা পাইছোঁ আমি তীব্ৰ ভাষাৰে এই কাৰ্যক গৰিহণা জনাইছোঁ অভিযোগ আছে জন্মৰ প্ৰমাণপত্ৰ দিওঁতেও ধনৰ লেনদেন চলে হয় জন্ম প্ৰমাণপত্ৰ দিয়াৰ বাবদ প্ৰায় 1600 টকাকৈ ইয়াৰ বিষয়াই সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ পাৰ্বতী স্বৰ্গীয়াৰী নামৰ এগৰাকী বিষয়াই স্বাস্থ্য বিষয়াই লোৱা বুলি আমি ছাত্ৰ সন্থাই গম পাইছোঁ স্বাস্থ্য কেন্দ্ৰৰ জংঘলে আৱৰি আছে হয় ইয়াৰ যি পৰিৱেশ একেবাৰে জঘন্য বুলি ক'ব লাগিব আপোনালোকে দেখিবলৈ পাইছে যে পৰিৱেশ একেবাৰে বেয়া জংঘলে আৱৰি ধৰিছে এটা স্বাস্থ্য কেন্দ্ৰত যদি এনেকুৱা পৰিৱেশ হয় আমি ৰাইজে জনসাধাৰণে কিদৰে স্বাস্থ্যৰ প্ৰতি সজাগ হ'ম তাক লৈ ভাবুকি কঢ়িয়াই আনিছে এইখিনি আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ এই বিষয়টোত জিলা স্বাস্থ্য বিষয়াই তদন্ত আগবঢ়াওক আৰু এই বিষয়াজনক নিলম্বন কৰক বিভিন্ন সময়ত দেখা যায় কাৰ্যালয়ত তেওঁলোক স্বাস্থ্যকৰ্মীসকল উপস্থিত নাথাকে আজিও বহু কেইগৰাকী উপস্থিত নাই হয় আমি দেখিবলৈ পাওঁ যে 6 গৰাকী ইয়াৰ বিষয়ববীয়া আমি মাত্ৰ 2 গৰাকী বিষয়ববীয়া ইয়াত আজি দেখিবলৈ পাইছোঁ তেখেতসকলে ৰাইজৰ পৰা চৰকাৰৰ পৰা দৰমহা সংগ্ৰহ কৰি ৰাইজক ফাঁকি দি এনেদৰে কাম কাৰ্য চলাই আছে আমি ইয়াক বিৰোধিতা কৰিছোঁ চিকিৎসকজনক ইতিমধ্যে সোধা হৈছিল কৰ্মচাৰী কিয় নাই বুলি কি উত্তৰ দিলে কৰ্মচাৰীয়ে ক'ৰবাত বিয়া খাব যোৱা বুলি কৈছে এনেকুৱা হ'লেতো নহ'ব না ছুটি নোলোৱাকৈ স্বাস্থ্য কেন্দ্ৰত উপস্থিত নাই প্ৰায় 12 বজালৈকে আমি দেখিবলৈ পাইছোঁ উপস্থিত নোহোৱা ফাৰ্মাচিষ্ট উপস্থিত নাই যিগৰাকীয়ে যোৱাকালি ঔষধ প্ৰদান কৰিছিল তেওঁ আজি এই হস্পিটেলত উপস্থিত নাই এনেকুৱা হ'লেতো চৰকাৰী অনুষ্ঠানবোৰ বেয়াৰ দিশে ঢাপলি মাৰিছে আজি গান্ধীবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটা অঘটন ঘটিছিল মেদজোৱা ঔষধ দি এজন সৰু ল'ৰাক মানে ৰোগীয়া কৰিছে গতিকে স্বাস্থ্য বিভাগৰ এনেকুৱা অস্বাস্থ্যকৰ কাণ্ড কেৱল ইয়াতে নহয় শেহতীয়াকৈ আমাৰ অসম চৰকাৰে খুব মানে কৈ আছিল যে মেডিচিনৰ কাৰণে কোনো মানে ফাৰ্মাচীত যাব নালাগে মেডিকেলতে সকলো মেডিচিন উপলব্ধ হ'ব কিন্তু আমি বাস্তৱ ক্ষেত্ৰত সেয়া হোৱা দেখা নাই আজি চাৰিওফালে কনষ্ট্ৰাকশ্যনৰ নামত দুনিয়াৰ মানে ঘৰ বিল্ডিং নিৰ্মাণ কৰি আছে কিন্তু বনাই দিয়া চৰকাৰে কমিশ্যন লৈ বনাই দিয়া ঘৰবিলাকত আজি থাকিবলৈ কৰ্মচাৰী নাই ইয়াত সেৱাৰ কোনো ব্যৱস্থা নাই ইয়াত 2-3জন কৰ্মচাৰীয়ে এখন স্বাস্থ্য কেন্দ্ৰ চলাই থাকে বুজাবুজিৰ মাধ্যমত আজি যেনেদৰে ফাৰ্মাচিষ্টজনে ডক্টৰক কৈ গৈছে যে মোৰ অলপ বিয়া আছে মই বিয়া খাব যাম বুলি বুজাবুজিৰ মাজত তেওঁলোকে এখন স্বাস্থ্য কেন্দ্ৰ এটা চলাই থাকিব লগা হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা এই বিজেপি চৰকাৰখনে লগতে হাগ্ৰামা মহিলাৰ নেতৃত্বত চলা এই BPF-ৰ চৰকাৰখনে কেৱল মাত্ৰ ঠিকাদাৰক বিল্ডিং বা এনেকুৱা কনষ্ট্ৰাকশ্যনৰ কামবিলাক দি কমিশ্যন লোৱাৰ বাহিৰে তেওঁলোকৰ কোনো মানে জনহিতৰ কাৰণে কোনো ধৰণৰ কাম কৰা আমি দেখিবলৈ পোৱা নাই গতিকে স্বাস্থ্য কেন্দ্ৰখন জংঘলে আৱৰি ধৰিছে গোটেই স্বাস্থ্য কেন্দ্ৰটো আজি যদি আপোনালোকে লক্ষ্য কৰে সম্পূৰ্ণ এটা অস্বাস্থ্যকৰ পৰিৱেশ ইয়াত চাৰিওফালে জংঘল ইয়াত মানে জংঘলে আৱৰি ধৰিছে লতাই মেৰিয়াই ধৰিছে ঘৰবিলাক ঠিকে বনাইছে কমিশ্যন লৈ কিন্তু সেইবিলাক ঘৰত আজি থকাৰ কাৰণে তাত কোনো ধৰণৰ সুবিধা নাই ইয়াত চিকিৎসা সেৱাৰ কোনো সুবিধা নাই সাধাৰণ জ্বৰ হ'লেও ইয়াত মানে ট্ৰিটমেণ্ট কৰাৰ কোনো সুবিধা নাই যাৰ বিনিময়ত আজি মেদ উকলি যোৱা ঔষধবিলাক এটাৰ পিছত এটাকৈ ওলাই আছে বিভিন্ন সময়ত আমি অভিযোগ শুনিছোঁ যে ইয়াত জন্মৰ প্ৰমাণপত্ৰৰ কাৰণে কেৱল পইচা লোৱা এটা কেন্দ্ৰত পৰিণত হৈছে
জন্মৰ চাৰ্টিফিকেট দিয়াৰ নামত 2-3 হাজাৰ টকা লোৱা বুলি আমি শুনিছোঁ। ইয়াত বিভিন্ন ধৰণৰ অভিযোগ আহিছে। গতিকে ইয়াত টকা লোৱা এটা চেণ্টাৰত পৰিণত হৈছে। ইয়াত স্বাস্থ্য সেৱাৰ কোনো ইয়াত মানে চিন নাই।